তো হেল্ল' গাইজ আমি আহি গ'লোঁ এতিয়া বৰপেটাৰত এতিয়া গৈ আছোঁ বৰপেটাৰৰ ৰাস মহোৎসৱলৈ ব'লক বৰপেটাৰ ৰাস কিনে চাওঁ ৰাস মহোৎসৱ আহি পালোঁ মেইন গেট এতিয়া দেখা পাব মেইন ৰাস মেলাখন আহক আমাৰ লগত আপোনালোকে চাওক ঘৰতে বহি থাকিব নালাগে মোৰ ভিতৰত আহি বহি যাওক তেনেকৈ হেডফোন লৈ লওক এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ রাস মহোৎসব হ্যাঁ বৰপেটাৰত ৰাস মহোৎসৱ এতিয়া গৈ থাকোঁ ভিতৰলৈ আগবাঢ়ি থাকোঁ চব এতিয়া প্ৰৱেশ হ'লে বৰপেটাৰ ৰাস মহোৎসৱ কোৱা কেদাৰনাথ মন্দিৰলৈ যাওঁ বলক ইয়াৰ পৰা আৰম্ভ দিম এয়া হৈছে মৎস্য অৱতাৰ এয়া হৈছে কুৰ্ম অৱতাৰ মাজুলী ফালে থৈ এনেকৈ মেইন মানুহবিলাক এক্টিং কৰে অভিনয় কৰে আমাৰ ইয়াত এনেকৈ সাজে থোৱা হয় মূৰ্তিবোৰক এটা স্পেচিয়েল জেগা আছে ইয়াত য'ত আছে আমাৰ বৰপেটাৰ কেদাৰনাথ মন্দিৰ নতুনকৈ বহা হৈছে কেদাৰনাথ মন্দিৰটো বোলক এতিয়া এইখিনিবোৰ চাওক এইবোৰ লাইটিঙৰ ৱাহ যাওঁ কেদাৰনাথ মন্দিৰ যাওঁ এটা যাম আমাৰ কেদাৰনাথ মন্দিৰ আছে উত্তৰ প্ৰদেশত আমাৰ ইয়াত বৰপেটাৰত আছে বৰপেটাৰত যদি কেদাৰনাথ মন্দিৰ আছে বলক কেদাৰনাথ মন্দিৰ নাই কেদাৰনাথ মন্দিৰ আগত যা এয়া হৈছে কেদাৰনাথ মন্দিৰ ৱাও এয়া মাত্ৰ আছে বৰপেটাৰৰ ৰাস মহোৎসৱত এটা স্পেচিয়েল এটা বস্তু দেখাই আছোঁ আপোনালোকক এয়া মাছ ধৰা কাৰ্য ইয়াত দেখুওৱা হৈছে মোবাইল অযথা সময় নষ্ট নকৰিব মোবাইলত অযথা সময় নষ্ট নকৰি এইবোৰ কৰিব দিছে দেখুৱাই দিছে এইবোৰ কৰিবৰ কাৰণে এয়া হৈছে অতীত সোঁৱৰণ যিটো আমাৰ অতীত এনেকৈ পাৰ হৈছে এয়া এটা খাটান এটা বস্তু দেখাই আছোঁ পুতলি ৰাক্ষসৰ যিটো কৃষ্ণ যিটো সেই কৰে অৱতাৰ এয়া নাগৰতলা এটা চিনেমেটিক শ্বট এটা আপোনালোকে চাই লওক ইয়া